নমস্কাৰ এই মুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো 11 মেৰ পাছত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ পদত্যাগ পত্ৰ দাখিল কৰি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য যে 11 মেৰ পাছত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগ আপডেট দৰ্শকসকলৰ বাবে আমি জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 11 মেৰ পাছত নতুন চৰকাৰে শপত ল'ব শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে শপত গ্ৰহণৰ সন্দৰ্ভত ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ মতে 11 মেৰ পাছত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে হ'ব শপত গ্ৰহণ আৰু হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছিল পুনে পুনে আমি সেই আপোনালোকলৈ আগবঢ়াই দিছো নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব যেহেতু 11 তাৰিখৰ পিছত শপত হ'ব আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়ব সিং সাইনি ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতে বিধায়কসকলৰ বৈঠক হ'ব।